নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় চাগে ভাল, মোৰো ভাল। মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া আজি শ্ৰী শ্ৰী নিত্যানন্দদেৱ থানলৈ বুলি ওলাইছোঁ, কাটৰত অৱস্থিত। আৰু এয়া আহি আমি টাউন পালোহি। আৰু এইফালে চাওকচোন, আমি আহি আছোঁ এতিয়া। এইফালে আহি আমি দিখৌ দলং পালোহি। আৰু এইখন চাওকচোন, দিখৌ দলংখন কিমান দীঘল। আৰু ইখন লোহাৰৰ দলংখন দেখিছেনে? সেইখন দলং আগতে বোলে মাজতে এনেকৈ ছুইচ থকা, ছুইচ টিপি দিলে মানে খোল খাই যায় বুলি মই শুনিছোঁ, আৰু ইমান দূৰ সঁচা নাজানো। আৰু এয়া আহি আমি থান পালোহি। এয়া চাওকচোন, কাটপাৰ থান। আৰু এয়া ভিতৰলৈ সোমাই আহি আমি নামঘৰত সেৱা জনাই এইফালে চাকি বন্তি জ্বলাবলৈ বুলি গ'লোঁ। এয়া চাওকচোন বাহিৰৰ পৰিৱেশ। এয়া আমাৰ ভকত বৈষ্ণৱসকল আহি আছে। আৰু চাওকচোন, মই আপোনালোকক অকণমান পৰিৱেশটো দেখুৱালোঁ। এবাৰ গড় আছে ইয়াত। এয়া চাওকচোন, আমি চাকি বন্তি জ্বলাই ল'লোঁ। চাকি বন্তি জ্বলাই লৈ ইয়াত অকণমান আমি নামঘৰতে বহিলোঁ। কি সুন্দৰ বতাহ বলি আছে, একেবাৰে ইমান গৰম যদিও তাত গৰমটো অনুভৱ কৰা নাছিলোঁ। সেয়া চাওক, এই দুজোপা ডাঙৰ ডাঙৰ বকুল গছ। বকুল গছৰ ফুলবোৰ কি ধুনীয়াকৈ মানে সৰি আছে। আৰু ল'ৰা ছোৱালীবোৰে তাকে মানে পলিথিন এটা লৈ লৈ বুটলি ফুৰিছে। এয়া চাওকচোন, ফটো মৰাত ব্যস্ত। আৰু আহি আমি এইফালে চাহ খাবলৈ আহিলোঁ। ইয়াত আমি চাহ খালোঁ, আপোনালোকক দেখুৱাবলৈ নহ'ল। চাহ খোৱাৰ পাছতে আকৌ আমাক চুজি আৰু ৰসগোল্লা এটা দিলে। এয়া চাওকচোন, সকলোকে দিছে। আৰু আমি খাই বৈ নামঘৰলৈ বুলি আকৌ আহিলোঁ। নামঘৰত এতিয়া ভাগৱত পাঠ কৰি আছে, আমি অকণমান শুনি ল'লোঁ। এইফালে এয়া চাওকচোন, এয়া নামঘৰত অকণমান দেৰি বহি আহি পিনি ছোৱালীজনীৰ উৎপাত, মাছ চাব লাগে। এয়া চাওকচোন, মাছবোৰ কি ধুনীয়াকৈ ওলাই আছে। ইয়াত মেৰিগ'ল্ড বিস্কুট দিছে, মাছবোৰে মেৰিগ'ল্ড বিস্কুট খাইছে। এয়া চাওকচোন, ছোৱালীজনীকো এপেটি আনি দিলোঁ, তাইও দিলে। আৰু এয়া চাওক, ধুনীয়াকৈ মাছবোৰ ওলাই মানে মেৰিগ'ল্ড বিস্কুট খাই আছে। কাছও আছে, আমি কাছ কিন্তু নেদেখিলোঁ। পাছত ওলাইছিলে বোলে, মই চাব নগ'লোঁ, আমাৰ ছোৱালীজনীয়ে দেখিলে। আৰু এয়া চাওকচোন, ফটো মাৰিছে, ভিডিঅ' বনাইছে মাছবোৰ ওলাই থকা দেখি। কি ধুনীয়াকৈ মাছবোৰ ওলাই মানে বিস্কুটবোৰ খাইছে। ৰাইজে পূৰা ফটো মৰাত ব্যস্ত হৈ আছে। এইফালে ভকতে গায়ন বায়ন গোৱা আৰম্ভ কৰিলে। আমিও অলপ বহি পিনি গায়ন বায়ন চালোঁ। আৰু চাওকচোন, কি ধুনীয়াকৈ গাই আছে, আপোনালোককো অকণমান দেখুৱালোঁ। আৰু ইয়াত মানে প্ৰসাদ খাবলৈ দিলে, প্ৰসাদ খাবলৈ আছে। এইফালে প্ৰসাদ দি আছে আৰু আগে আগে দি দিছে। এয়া আমাৰ এইফালে বহি আছে সকলো। এইফালে চাওকচোন, এইফালে শৰাই দিয়াসকলে সেৱা জনাইছে। আৰু সেৱা জনোৱাৰ পাছতে আমি ভাত খাবলৈ বুলি আহিলোঁ। ইয়াত ভাতৰো ব্যৱস্থা কৰিছিলে। ইমান ভাল লাগে থানত ভাতকেইটা খাই, লাগিলে সুন্দাই হওক। আৰু এইফালে একেবাৰে শেষত আমি ওলাই আহিলোঁ। এয়া চাওকচোন, আহি আছোঁ আমি। যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।